गबरदना पुलिस थानानिफ्राय लांगोनायाव हरखाब ई-रिक्शा ड्राइभारफोरनि हानजा। ई-रिक्शाजों बुंफबदों गबरदना पुलिस थानानि लांगोना मोखाङा। नाथाय मानो ई-रिक्शा ड्राइभारफ्रा पुलिस थानायाव होंगो दोंगो? नंगौ, बरपेटा रडनिफ्राय हायुंआरि मानास हाग्रामासिम फैनाय लामायाव दिनैनिफ्राय गंसेबो डाम्पार गारि सालायनो मोना होननानै सांग्रांथि होदों ई-रिक्शा ड्राइभारफ्रा। दिनै बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय गबरदनायाव गोख्रै खारनाय डाम्पार गारिनि हेंथायै खौसेथि जादों ई-रिक्शा ड्राइभारफ्रा। मख'नो गोनांदि थांनाय 21 फेब्रुवारियाव मोनाबिलिनि 9 रिंगासो समाव बाक्सानि सौरागुरियाव गोख्रै खारनाय डाम्पारनि सौनायाव सासे ई-रिक्शा ड्राइभारा जिउ गोमायो। बे जाथायखौ लानानै दिनै बाक्सानि गबरदना पुलिस थानायाव डाम्पार गारिनि हेंथायै खुद्रिखांदों ई-रिक्शा ड्राइभार हानजाया। ई-रिक्शा ड्राइभारफ्रा दाबि खालामदों जाथायनि दायनिगिरि एबा डाम्पार गारिनि सालायग्राखौ थाबैनो पुलिसा हमनांगौ आरो खहा सुफुंनानै होनांगौ। जुदि हमनो हायाब्ला बरपेटा रडनिफ्राय हायुंआरि मानास हाग्रामासिम फैनाय लामायाव डाम्पार गारि सालायनायखौ बन्द खालामनाय जागोन होननानै सांग्रांथि होयो। আমার দাবি হল এই ডাম্পারে যে মাঝে মাঝে যেনেকে চলাই আছে আমার পিলপিলি ড্রাইভার এটা দুটা নহয়, আগত আৰু ড্রাইভার মৰিছে। গতিকে আমাৰ প্ৰশাসনৰ ওপৰত এটাই দাবী যে পিলপিলিবিলাক যাতে যেনেকৈ চলি আছে লিমিট মতে চলি আছে, কিন্তু ডাম্পাৰবিলাক অতিৰিক্ত স্পীডত চলে। যিটো 40 কিলোমিটাৰ স্পীড থাকে তাতকৈ বেছিকৈ চলি আছে। সেইকাৰণে আমাৰ পিলপিলি ড্ৰাইভাৰবিলাক যে মাৰি আছে, সেইকাৰণে প্ৰশাসনৰ ওপৰত আমাৰ বিনম্ৰ অনুৰোধ যে ডাম্পাৰবিলাক এনেকৈ যে নচলে, সিহঁতে এটা লিমিট বান্ধি দিয়ক। এনেকৈ চলিলে আমাৰ এইটোৱে দাবী। গভৰ্ণৰ আৰু কি থানাত আহিছোঁ, অচিৰ লগত মানুহ আমাৰ দুজন মাতিছে, আমাৰ সন্তান মানুহ তাহোন আলোচনা কৰি আছোঁ ছাৰৰ লগত। পূৰণৰ দাবী আছে আমাৰ যিজন ড্ৰাইভাৰ মৰিলে পৰহি চাজাহান আলী খৈৰাবাৰী মিলন বস্তিৰ, এই তাৰ সৰু সৰু কণ ল'ৰা ছোৱালী আছে, সিহঁতৰ কাৰণে আমি প্ৰশাসনৰ ওচৰতে দাবী জনাইছোঁ যে আমাৰ মানে ন্যায্যপ্ৰাপ্ত যিটো সেইটো কৰিব লাগে। গাড়ীখন পোৱা নাই, আৰক্ষীৰ ওচৰত এইটো আমাৰ দাবী যে সোনকালে গাড়ীটো ওলাই দিব লাগে। গাড়ীটো যদি নলয় আৰু যদি পিলপিলি লিমিট মতে নচলায়, আমাৰ গণতান্ত্ৰিকভাৱে আৰু আমি বিকল্প আৰু আন্দোলন গঢ়ি উঠাম। আমি এইটো পিলপিলি সন্থাৰ পৰা আমি কৈছোঁ। মানে ডাম্পাৰবিলাক যেনেকৈ চলাই আছে, আমি এইটো আবেদন আমাৰ প্ৰশাসনৰ ওচৰত যে ডাম্পাৰ এটা টাইম নিৰ্ধাৰিত কৰি দিয়ক, যে ৰাতি 10টাৰ পিছত পুৱা 5টা বা 4টালৈকে মানে সময় বান্ধি দিয়ক। আমি এইটো মানে প্ৰশাসনৰ দাবী জনাইছোঁ। জনামতে এইখিনি জানো যে ডাম্পাৰবিলাক যে চলি আছে চব ইলিগেলি চলি আছে। তেখেতৰ কোনো চালান নোহোৱাকৈ ডাম্পাৰবিলাক চলি আছে। আৰু এই মানাছ ৰোডত এই ডাম্পাৰ মাখাই আৰু মোটামুটি 4-5টামান এক্সিডেণ্ট অলৰেডি হৈ গ'ল। মানুহ মৰলাক। এতিয়া চাজাহান আলী যিহেতু মৰিলাক, কিন্তু ডাম্পাৰখিনি এতিয়ালৈকে আৰক্ষীও ওলাব পৰা নাই। ইয়াতে আৰক্ষীৰ লেহেমগতি আছে। গতিকে আমি বিচাৰোঁ যে ডাম্পাৰ যেতিয়ালৈকে এই ডাম্পাৰখিনি নোলায় তেতিয়ালৈকে আমি এইটো ৰাস্তাত ডাম্পাৰ চলিব নিদিওঁ। ডাম্পাৰখিনি ওলাব, তাৰপিছতহে ডাম্পাৰ চলিব। তাত ভাবি নীতি নিয়মৰ মাজত সেইটো নীতি নিয়ম থাকিব। 10টাৰ পিছত ডাম্পাৰ চলিব লাগিব, আৰু 10টাৰ পিছতো যদি চলে 20ৰ পৰা 30 স্পীডতহে চলিব পাৰিব। তাতকৈ বেছি স্পীডত চলিব নোৱাৰে। পুৱাই 4টাৰ পিছত আৰু ডাম্পাৰ নচলে। গতিকে ডাম্পাৰ সংস্থাই যদি এইবিলাক যদি মানি নচলে, আমি ডাম্পাৰ কেতিয়াও চলাব